Hello friends, আপোনালোকক স্বাগতম জনাইছো আপোনালোকৰ মৰমৰ এই চেনেল Siro Jugomiya লৈ। মই বহুত দিন ভিডিঅ' দিব পৰা নাছিলো, মোৰ অলপ অসুখ হৈছিল, সো তাৰ বাবে ভিডিঅ' দিব পৰা নাছিলো, কিন্তু আজি অলপ ভাল পালো পাই ভাবিলো কি ভিডিঅ' এটা দিও। তো ঠিক আছে, তো বলক আমি একেলগে আজি ভিডিঅ'টো আৰম্ভ কৰো। বলক। আজি মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম আইফোনৰ ওপৰত। ধৰক অসমত সিমান প্ৰচলন নহয় এই বস্তু আইফোনটো, কিন্তু তাৰ মাজতে 100%ৰ ভিতৰত 60% লোকে আইফোন ব্যৱহাৰ কৰে। তাৰ মাজতে 40% মানুহে এণ্ড্ৰইড লয়, কিন্তু বেছি প্ৰচলন নাই, বাহিৰত বেছি প্ৰচলন হয় আইফোনটো। তো এই আইফোনৰ ওপৰত মই আপোনালোকক ক'ম আজি টপিকটো। মানে কি ধৰক মোবাইল বজাৰত মানে কি হৈছে, আইফোনৰ ছেকেণ্ড হেণ্ড আইফোন বহুত ওলাইছে। ধৰক আপোনালোকে বজাৰত যদি যায় আপোনালোকে দেখা পাব এই ছেকেণ্ড আইফোন বহুত ওলাইছে, কিন্তু আপোনালোকে যেতিয়া আইফোনটো ছেকেণ্ড হেণ্ড আইফোনটো কিনিব ধৰক কমতে পাব। যিটো আইফোনৰ দাম ধৰক বজাৰত কিনিবলৈ গ'লে নতুন কিনিব গ'লে 1 লাখ মান পৰে, কিন্তু সেইটো যদি আপুনি ছেকেণ্ড হেণ্ড কিনে ধৰক 15,000 বা 20,000 টকাত পাই যায় এইটো আইফোন ছেকেণ্ড হেণ্ডটো। কিন্তু তাৰ মাজত কথা এটা আছে, সেই আইফোনটো অৰিজিনেল আইফোন নে ডুপ্লিকেট কিবা বেলেগ আইফোন হয়, মানে বেলেগকে বনায়। আজিকালি বজাৰত বহুত ওলাই আছে এনেকুৱা চিষ্টেম। মানে ধৰক আইফোনটো দেখাত একদম একে ধৰিব নোৱাৰি, কিন্তু মানে যদি ভিতৰৰ বস্তুখিনি কেইদিনমান পিছত ধৰক আপুনি কিনি আনিলে আজি, তাৰ কেইদিনমান পিছত আপোনালোকে গম পাব কি আইফোনটো মানে অৰিজিনেল আইফোন নহয়, এইটো কিবা বেলেগ। তাৰ ওপৰত কম ধৰক সেই আইফোনটো আপোনালোকে কেনেকৈ চিনি পাব, আপোনালোকে কেনেকৈ ধৰিব পাৰিব, তাৰ ধৰিবৰ কাৰণে কেইটামান টিপছ আছে। সেই টিপছকেইটা আজি মই আপোনালোকক ক'ম। ধৰক সেই টিপছকেইটা আপোনালোকে ব্যৱহাৰ কৰিলে আপোনালোকে হয়তো সেই আইফোনটো ছেকেণ্ড হেণ্ড আইফোনটো লোৱাৰ আগতে আপুনি গম পাব যে আইফোনটো অৰিজিনেল নে ডুপ্লিকেট। ঠিক আছে, সেই টিপকেইটা আপোনালোকক কওঁ। এনেকুৱা মানে টিপছ আছে আপোনালোকে বহুত গম পাব। তো তাৰ ভিতৰত মেইন কেইটামান আপোনালোকক কওঁ, যেকেইটাৰ সহায়ত আপোনালোকে হয়তো মানে ছেকেণ্ড হেণ্ড যিটো আইফোনটো যেতিয়া কিনিবলৈ যায়, যদি আপোনালোকে লয় তেতিয়া গম পাব যে আইফোনটো অৰিজিনেল নে ডুপ্লিকেট। মেইন প্ৰথম পইণ্টটো হৈছে কি, অপেন এপ ষ্ট'ৰ। ধৰক আপুনি যেতিয়ালৈকে আইফোনটো ল'ব, ছেকেণ্ড হেণ্ড আইফোনটো ল'লে, তেতিয়া আপোনালোক অপেন কৰিব। আইফোনত থাকে এপ ষ্ট'ৰ আৰু এণ্ড্ৰইডত থাকে প্লে ষ্ট'ৰ। ঠিক আছে, তো যেতিয়া আইফোনটো ল'ব আপুনি ছেকেণ্ড হেণ্ড আইফোনটো, যেতিয়া আপোনালোকে এপ ষ্ট'ৰটো খুলিব, যদি এই অৰিজিনেল আইফোন হয় তেতিয়াহ'লে আপোনালোকৰ এপ ষ্ট'ৰ বুলি খোলা যাব। আৰু যদি ডুপ্লিকেট কিবা মানে ধৰক বেলেগকৈ বনাইছে আইফোনটো, মানে অৰিজিনেল আইফোন নহয় এইটো, তেতিয়া আপোনাৰ প্লে ষ্ট'ৰ অপেন হ'ব। সেইটো হৈছে প্ৰথম পইণ্ট। তো ছেকেণ্ড পইণ্ট হৈছে কানেক্টিং আইটিউন। ধৰক সেই কানেক্টিং আইটিউনটো কেনেকৈ কৰিব, ধৰক আইফোনটো আনিলে আপোনালোকৰ লেপটপত সেই কানেক্টিংটো যেতিয়া কৰিব, মানে কানেক্ট কৰিব ডাটা কেবলেদি আইফোনটো, তেতিয়া আপোনাৰ লেপটপটোত আপোনালোকক গোটেইখিনি ডিটেক্ট কৰি দিব যে আইফোনটো কি মডেলৰ হয় এইটো, বা কি হয় এইটো, এনে এণ্ড্ৰইড হয় এইটো নে বেলেগ কিবা হয়, মানে অৰিজিনেল নহয় যদি নহয় নেকি। যদি অৰিজিনেল হয়তো আপোনালোকক কৈ দিব বোলে এইটো অৰিজিনেল আইফোন ইমান নম্বৰ। ঠিক আছে, এই হৈছে 2 নম্বৰ পইণ্ট এইটো। তো 3 নম্বৰ পইণ্টটো হৈছে আপোনালোকৰ ৱাৰেণ্টি চেক। ৱাৰেণ্টি কেনেকৈ চেক, মানে ৱাৰেণ্টি চেক কৰিব লাগে। তো ৱাৰেণ্টি চেক কেনেকৈ কৰিব আপোনালোকে, ঠিক আছে, আপোনালোকে প্ৰথমতে কি কৰিব, যে আইফোনটো অন কৰিব, অন কৰাৰ পিছত ছেটিংছত যাব। ছেটিংছত গৈ তাতে জেনেৰেল বুলি অপশ্যন থাকে এটা, সেই জেনেৰেল অপশ্যনটো খোলাৰ পিছত আপোনালোকে তাতে পাব এবাউট ফোন। ঠিক আছে, এই এবাউট ফোনত আপোনালোকে ক্লিক কৰাৰ পিছত যেতিয়া আপোনালোকৰ এটা নাম্বাৰ আহিব, আইফোনত এটা চিৰিয়েল নাম্বাৰ থাকে, সেই চিৰিয়েল নাম্বাৰটো আপোনালোকে ক্লিক কৰাৰ পিছত তাতে আপুনিতো কপি কৰিব সেই নাম্বাৰটো, পাব আপুনি এবাউট ফোনত এটা চিৰিয়েল নাম্বাৰ থাকে, সেই নাম্বাৰটো আইফোনত কপি কৰিব। কপি কৰি আপোনালোকে গুগল অপেন কৰিব। গুগলটো অপেন কৰাৰ পিছত তাতে আপোনালোকে ক্লিক কৰিব আইফোন ৱাৰেণ্টি চেক বুলি আপোনালোকে টাইপ কৰিব গুগলত। ঠিক আছে, টাইপ কৰাৰ পিছত আপোনালোকে তাতে প্ৰথম পেজটো আহিব, মানে সেই খোলাৰ পিছত প্ৰথম যোনটো লিংক আহিব, আইফোন খোলাৰ লগে লগে প্ৰথম যোনটো লিংক আহিব, সেই লিংকটো আপোনালোকে ক্লিক কৰিব। প্ৰথম মানে পেজটো অপেন হ'ব, তাতে আপোনাৰ লিখা থাকিব চেক আইফোন ৱাৰেণ্টি বুলি, সেইটো আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ মানে এটা ধৰক নাম্বাৰ এটা আহিব, তাতে নাম্বাৰটো দিব আপোনালোকে যোনটো কপি কৰিছে সেই নাম্বাৰটো তাতে দি দিব। দি দিয়াৰ পিছত
আপোনালোকে গম সেই নাম্বাৰটো যেতিয়া আপোনাৰ ভেৰিফিকেশ্যন হ'ব ন, তেতিয়া আপোনালোকৰ যদি অৰিজিনেল আইফোন হয় তেতিয়াহ'লে গোটেই ডিটেইলছটো ওলাই যাব, বোলে এইটো অমুক মডেল মেইন বছৰ ৱাৰেণ্টি আছে, এইটো আছে, ঠিক আছে। আৰু যদি এইটো ডুপ্লিকেট হয় তেতিয়াহ'লে ইনভেলিড নাম্বাৰ বুলি আহিব আপোনালোকৰ, যদি এইটো ডুপ্লিকেট হয়, ঠিক আছে। যদি ডুপ্লিকেট হয় ইনভেলিড বুলি আহিব, যদি অৰিজিনেল হয় আপোনালোক গোটেইখিনি পাই যাব। সেইটো 3 নম্বৰ গ'ল। তো আপুনি যদি সেইটো নকৰে, কৰিব নোৱাৰে, ধৰক তাৰপিছত আৰু এটা আছে আপোনালোকৰ সহজ উপায় এটা আছে আপোনালোকৰ। ধৰক কি কৰিব, ধৰক গুগলত এটা মানে ৱেবছাইট আছে, সেই ৱেবছাইটটো ক্লিক কৰিব imei.info বুলি গুগলত চাৰ্চ কৰিব। তাত আপোনাৰ iOS হওক বা এণ্ড্ৰইড হওক যিকোনো ফোনৰ আপোনালোকৰ EMI নম্বৰটো বহাই দিব আৰু সেই মোবাইলটোৰ গোটেই ডিটেইলছটো তাত ওলাই যাব। কিমান ৱাৰেণ্টি আছে, ধৰক কিমান কি নাম কি নাম্বাৰ হয়, অৰিজিনেল ডুপ্লিকেট গোটেইখিনি ওলাই যাব, সেইটো আপোনালোকে চাব পাৰে। তো এইখিনিয়ে, আৰু বহুত আছে আপোনালোকৰ বহুত টিপছ আছে, সেইবিলাক চাইলেও গম পায়। আপোনালোক সহজ কিছুমান টিপছ আপোনালোক ক'ব কৈছোঁ, কাৰণ কিয় ধৰক কিছুমানে লয় ছেকেণ্ড হেণ্ড আইফোন বহুতেই লয়, ধৰক কিয় লয়, ধৰক ষ্টেণ্ডাৰ্ড মেইনটেইন কৰাৰ কাৰণে লয়। ধৰক কি যদি আইফোন এটা লগত থাকে তেতিয়া চবেই ভাবি পাব যে কি মোৰ আইফোন এটা আছে, আৰু ধৰক নতুন এটা কিনিব নোৱাৰিবও পাৰে, ধৰক ইমান দামে দিয়ে, ধৰক 1 লাখ বা 1.5 লাখ টকা দি মোবাইল কিনিব নোৱাৰিব পাৰে। সেইকাৰণে কি কৰে কিছুমান মানুহে 10,000 বা 15,000 টকাৰ মোবাইল এটা লৈ লয়। সেইকাৰণে আপোনালোকক কৈছোঁ কি যদি মোবাইলটো লৈও সেনেকুৱা আইফোন ছেকেণ্ড হেণ্ড আইফোন লৈও আপোনালোকে সেইটো আপোনালোকে এনেকুৱা এইকেইটা টিপছৰ সহায়ত আপোনালোকে চাই লওক এবাৰ, যিটো অৰিজিনেল নে ডুপ্লিকেট হয়। কিন্তু বজাৰত বহুত ওলাইছে, আপোনালোকে একবাৰ চাই লওক, তেতিয়া ধৰক আপোনালোকৰ সেই পইচাখিনি আপোনালোকৰ লছ নহয়। যদি অৰিজিনেল হয় তেতিয়া আপোনালোকৰ ঠিকে থাকিল, যদি ডুপ্লিকেট হয় আপোনালোকৰ লছ হৈছে বস্তু। যদি ডুপ্লিকেট হয় আপুনি তাতেই চেক কৰি আপোনালোকে দোকানত য'ৰ পৰাই কিনি আপোনালোকে তাতে আপুনি ক'ব পাৰিব, বোলে এইটো ডুপ্লিকেট হয়, আমাক এইটো নালাগে, ঠিক আছে, তাতে ক'ব পাৰিব আপোনালোকে, তেতিয়া ঘৰত আনিবই নালাগে। এইকাৰণে আপোনাৰ এইকেইটা টিপ আপোনালোকে মনত ৰাখক, এইকেইটা টিপৰ সহায়ত আপোনালোকে বহুতখিনি মানে আইফোন আপোনালোকৰ সহায় হ'ব। তো এইকেইটাই আছিল, আৰু ধৰক যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে শ্বেয়াৰ কৰিব, ধৰক বহুতে এইটো সেই কৰে আইফোন লয়, শ্বেয়াৰ কৰিব, আৰু যদি ভিডিঅ'টো ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, জনাব কেনেকুৱা লাগিল ভিডিঅ'টো চাই। বহুত দিনৰ মূৰত আজি ভিডিঅ' বনাইছোঁ, তো অলপ ভুল হ'ব পাৰে। তো ঠিক আছে, তো নেক্সট ভিডিঅ'ত লগ পাম, থেংক ইউ।